এদিনত 33 টকা হাজিৰা আজি যুগত আছে নেকি? 33 টকা হাজিৰা দি আমাৰ নদী নোপোচাই নহয়। যদি সেইখিনি কৰিব নোৱাৰে শিক্ষামন্ত্ৰীয়ে নিজে হেৰি কৰি লওক, বাতিল হৈ যাওক। চৰকাৰী স্বীকৃতিটো লাগে। প্ৰথম দাবী হ'ল আমাক প্ৰথম মানে চৰকাৰী স্বীকৃতি লাগে আৰু দ্বিতীয়তে হ'ল আমাৰ মান্থলি 10,000 টকা মজুৰি আমাক লাগে। মাহিলী মজুৰিটো দিব নোৱাৰে তেতিয়াহ'লে শিক্ষামন্ত্ৰী নিজে হেৰি হৈ যাওক, তাৰপৰা চেৰেণ্ডাৰ কৰক। শিক্ষামন্ত্ৰীয়ে যদি চেৰেণ্ডাৰ কৰে তেতিয়াহ'লে আমাৰখিনিও আমি জিগৰি কৰিব লাগে কৰি থাকিম। কাৰণ আমি এদিনত 33 টকা হাজিৰা আজিৰ যুগত আছে নেকি? 33 টকা হাজিৰা দি আমাৰ নদী নোপোচাই নহয়। তাকো মান্থলি আমাক মানে যিটো পইচা মজুৰি দিম বুলি কৈছিল সেইটো আমাক মাহিলী নিদিয়ে। তাৰপিছত দৰমাহৰহে দিয়ে, দৰমাহৰখিনিও তাৰমানে আমাক সম্পূৰ্ণ উঠাই নিদিয়ে। যদি সেইখিনি কৰিব নোৱাৰে শিক্ষামন্ত্ৰীয়ে নিজে হেৰি কৰি লওক, বাতিল হৈ যাওক, বাতিল কৰি দিয়ক। আৰু যদি আমাক কি চৰকাৰী তাৰমানে এতিয়ালৈকে কোনো এটা হেৰি মানে স্বীকৃতি নাই। আমাক চৰকাৰী স্বীকৃতিটো লাগে। প্ৰথম দাবী হ'ল আমাক প্ৰথম মানে চৰকাৰী স্বীকৃতি লাগে আৰু দ্বিতীয়তে হ'ল আমাৰ মান্থলি 10,000 টকা মজুৰি আমাক লাগে। যদি সেইখিনি তেওঁ কৰিব নোৱাৰে তেনেহ'লে আমি এইবাৰ আমাৰ কিমান আছিল মানে 1,17,000 যিখিনি আমাৰ 898টা ৰান্ধনি আছে সেই পৰিয়ালখিনিয়ে কোনো কাৰণত বিজেপিক ভোট নিদিওঁ। আজি আমাৰ তিনিদফীয়া কাৰ্যসূচী চলি আছে বৰ্তমান ওদালগুৰি ডিষ্ট্ৰিক্টত। আমি 1 তাৰিখৰ পৰা 4 তাৰিখৰ কাৰ্যসূচী ৰাখিছোঁ। আজি তিনিদফীয়া কাৰ্যসূচী সফল কৰাৰ কাৰণে আমি বহুত চেষ্টা কৰি আছোঁ। চৰকাৰে কোনো ধৰণৰ আমাক তাত পদক্ষেপ হাতত লোৱা নাই। যদি চৰকাৰে আমাৰ পদক্ষেপ হাতত নলয়, অহাকালি কাৰ্যসূচী আছে, কাৰ্যসূচী শেষ হোৱাৰ পিছত যদি চৰকাৰে আমাৰ কোনো পদক্ষেপ হাতত নলয় তেনেহ'লে অহা আগন্তুক ইলেকশ্যনৰ কাৰণে যোনটো আমি পদ বাছি লৈছোঁ 1,17,000 ৰান্ধনীয়ে এই বিজেপিৰ বিৰুদ্ধে থিয় দিম বুলি যদি পদক্ষেপ হাতত নলয় এছেম্বলি MP ইলেকশ্যনৰ আগত 2024 MP ইলেকশ্যনৰ আগত 4 দফীয়া কাৰ্যসূচী শেষ কৰাৰ পিছত যদি কোনো চৰকাৰে পদক্ষেপ হাতত নলয় তেওঁলোকৰ কাৰণে আমি জংগী আন্দোলন কৰিম আৰু চৰকাৰৰ বিৰুদ্ধে আমি ভোট প্ৰদান কৰিম। বৰ্তমান কিমান দিছে চৰকাৰে? বৰ্তমান আমাক চৰকাৰে 1,500 টকা দিছে, ৰাজ্য চৰকাৰে 500 টকা দিছে, কেন্দ্ৰীয় চৰকাৰে 1,000 টকা দিছে। কিন্তু কোনো দিনা আমাৰ মান্থলি পইচাটো দিয়া নাই, হয়তো ক্লিয়াৰকৈ পইচাটো দিয়া নাই। যদি ৰাজ্য চৰকাৰে এৰিয়া কৰি দিছে, কেন্দ্ৰীয় চৰকাৰেও এৰিয়া কৰি দিছে। কিবা যদি উৎসৱ আহে উৎসৱৰ বিনিময় কিবা এটা দিয়ে আৰু যদি আমি কাৰ্যসূচী হাতত লওঁ কাৰ্যসূচীৰ ভয়তে কিবা এটা অলপ পইচা সোমাই দিয়ে। যোৱাকালি ৰাতি 6:59 মান সময়ত কিজানি 500 টকা ভৰাই দিছে। এই 500 টকা কিহৰ কাৰণে ভৰাই দিছে এতিয়ালৈকে আমি গম পোৱা নাই। কাৰণ 500 টকা দিলে মানুহে কি কৰিব? 500 টকা দি কি কৰিব পাৰি? আজি আমি 4 দিনীয়া কাৰ্যসূচী কৰিছোঁ। 4 দিনত অন্তত আমাৰ 1,000 টকা খৰচ হ'ব। ওদালগুৰিত যদি কোনোবা জেগাৰ পৰা মানুহ আহিবলৈ 3খন ব্লক আছে, খৰিয়াবাৰীত আৰু ওদালগুৰি আৰু মাজবাট ব্লক, 3খন ব্লকৰ পৰা আহি যদি ডিষ্ট্ৰিক্ট অফিচত যদি ধৰ্ণা কাৰ্যসূচী বা পিকেটিং কাৰ্যসূচী ৰাখিব লাগে বহুত টকা খৰচ হয়। তাৰ বিনিময় চৰকাৰে আমাক কি দিছে? 1,500 টকা। 1,500 টকাটো মান্থলি নহয়। মান্থলি দিবৰ কাৰণে আমি ইমানবাৰ অনুৰোধ কৰি আছোঁ, বাৰ অনুৰোধ কৰি আছোঁ চৰকাৰে যে আমাৰ পইচাটো মাহৰ প্ৰথম সপ্তাহটোত দিয়ক, আমাৰ 1,500 টকাটো আদায় দিয়ক। নাই, তেওঁলোকে আমাৰ পইচাটো মাহ উকলি যায়, কোনো ধৰণৰ পইচা দিবৰ কাৰণে পদক্ষেপ নলয়। পদক্ষেপ যদি হাতত লয় কিছু কাৰ্যসূচী কৰাৰ পিছত তেওঁলোকে 2,000, 1,000 এনেকুৱাকৈ দিয়ে, কিন্তু নিয়মীয়াভাৱে আমাক কোনো দিনৰ পইচা দিয়া নাই। আমি চৰকাৰৰ এতিয়া এটা দাবী জনাইছোঁ, আমাৰ মাননি সলনি মজুৰি দিব লাগিব, মান্থলি 12 মাহৰ টকা ধাৰ্য কৰিব লাগিব, বা মাহত 10,000 টকা আমাক প্ৰাপ্যধন দিব লাগিব আৰু আমাৰ স্বীকৃতি চৰকাৰী স্বীকৃতি প্ৰদান কৰিব লাগিব। আৰু যদি এই স্বীকৃতি এইবাৰ 4 দিনৰ কাৰ্যসূচী কৰাৰ পিছত যদি চৰকাৰে একো পদক্ষেপ হাতত নলয় চৰকাৰৰ বিৰুদ্ধে আমি